আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য ভিডিঅ'ৰ মাজলৈ। বহুতে কমেণ্ট কৰি থাকে, মোৰ ইনষ্টাগ্ৰামতো কমেণ্ট কৰি আছে আৰু মোৰ ইউটিউবৰ বহুত এটা কমেণ্ট কৰি আছে কমেণ্ট বক্সত যে SSC GDটো ভাল নে আছাম পুলিচটো ভাল। আজি মই সেইটোকে তোমালোকৰ ওপৰত ডিছকাছ কৰিব গৈ আছোঁ যে কোনটো তোমাৰ কাৰণে বেষ্ট। মই কাৰো ফালে গুণ গোৱা নাই, মই আছাম পুলিচৰ ফালে গুণ গোৱা নাই, মই SSC GD ফালে গুণ গোৱা নাই, কিন্তু যোনটো সত্য যোনটো ৰিয়েলিটি তোমালোকক সেইটো ক'বলৈ গৈ আছোঁ। অ'কে, তোমালোকক যদি মই তোমালোকক ক'বলৈ যাওঁ সঠিকভাৱে, তেনেহ'লে আছাম পুলিচত তোমালোকে এনেকুৱা কিছুমান কষ্ট সন্মুখীন হ'ব লাগিব য'ত SSC GD তেনেকুৱা ধৰণৰ কষ্ট সন্মুখীন হ'ব নালাগে চাকৰি পোৱাৰ আগত। চ' আছাম পুলিচত তুমি চাকৰি পাবৰ কাৰণে তোমাৰ ফিজিকেল বেটাৰ থাকিব লাগিব আৰু আজিকালিতো ৰিটেনতো বেটাৰ থাকিব লাগিব। তুমি যদি কমচে কম 20, 25, 30ও পোৱা তেনেহ'লে তোমাৰ নাম অহাৰ চান্স বহুত গুণেই কম। তুমি 50ৰ ভিতৰত কমচে কম 30-40টামানটো কুৱেশ্যন ৰাইট কৰিব লাগিবই, মানে পাব লাগিবই মাৰ্ক হা। কিন্তু SSC GDত ফিজিকেলৰ কোনো টেনশ্যন নাই, আছে যদি মানে 5 কিলোমিটাৰ 24 মিনিটত, আৰু সেইটো বহুত ল'ৰাই আৰু ছোৱালীয়ে ইজিলি কমপ্লিট কৰি দিয়ে, হয় নাই কোৱা? তুমি কৰা, মই জানো, সেইকাৰণে মোৰ ভিডিঅ'টো চাই আছা। হ'ল প্ৰথম পইণ্ট সেইটো। আৰু ছেকেণ্ড পইণ্ট হৈছে চেলাৰীৰ কথা। চেলাৰীৰ কথা যদি ক'বলৈ যাওঁ, SSC GDত চেলাৰীটো আছাম পুলিচতকৈ অলপ নহয় বহুত গুণেই বেছি। তুমি পষ্টিং হোৱাৰ পিছতে মানে মোটামুটি আৰু তুমি 50ৰ আগা পিছত পাই যাবা, মানে ট্ৰেইনিং শেষ হোৱাৰ পিছত। কিন্তু আছাম পুলিচত তেনেকৈ অলপ টাইম লাগে। আৰু আছাম পুলিচত প্ৰমোশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেনেহ'লে 7 বছৰ মূৰে মূৰে প্ৰমোশ্যন হয়, কিন্তু চেণ্ট্ৰেলত লগতে প্ৰমোশ্যন হয়, আৰু সেইটো কাৰণে তোমালোকৰ সুবিধা। আৰু যদি মেইন কেছটো ক'বলৈ যাওঁ তেনেহ'লে তুমি ঘৰত অহাৰ একেবাৰে সম্ভাৱনা কম থাকে যদি তুমি SSC GD অৰ্থাৎ চেণ্ট্ৰেলত চাকৰি পাওঁ। তোমাৰ নিজৰ ইচ্ছামতে আহিব নোৱাৰা। কিন্তু আছাম পুলিচত তুমি য'ত পষ্টিং লৈছা তাৰ পৰা যদি 20-30 কিলোমিটাৰ যদি দূৰত থাকে তেনেহ'লে তোমাৰ ডিউটি খতম কৰাৰ পাছত, আৰু বিশেষকৈ যোনে যোনে নতুনকৈ বিয়া পাতে বা ঘৰৰ যোনে যোনে চাবলৈ মন, সিহঁতৰ ঘৰখনত থাকিবলৈ বিশেষ এটা মন গৈ থাকে। চাকৰি পাওঁতে মনটো ভাল লাগে, ভাল লাগে, কিন্তু 4-5 বছৰ যোৱাৰ পাছত পোৱা যায় যে সেইকাৰণে বিশেষকৈ মোৰ মতে পইচা ডাঙৰ নহয়, ডাঙৰ হৈছে তোমাৰ ঘৰখন। আৰু সেইটোৱে বেষ্ট আছাম পুলিচ। আৰু বেলেগ এটা যদি ক'বলৈ যাওঁ তেনেহ'লে আছাম পুলিচত থাকি তুমি ছাইড বিজনেছ এটা কৰিব পাৰিবা, গম পাইছা? ছাইড বিজনেছ এটা কৰিব পাৰিবা, কিন্তু SSC GDত থাকি তুমি ছাইড বিজনেছ কৰিব নোৱাৰা, গম পালা? বহুত প্ৰব্লেম আহিব। কিন্তু যদি ভাবিছা যে তুমি দেশৰ হকে বা কিবাহৰ হকে যে মই চেণ্ট্ৰেলতে যাম, তেতিয়াহ'লে তোমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা একদম পাৰফেক্ট। কিন্তু যদি ভাবিছা যে মই মোৰ ঘৰখনৰ কাৰণে চাকৰি এটা লাগে, মোক যিকোনো চাকৰি এটা লাগে, তেনেহ'লে মোৰ ফালৰ পৰা তুমি আছাম পুলিচ আমাৰ ষ্টেটৰ যিকোনো এটা চাকৰিৰ কাৰণে মাথা মাৰা। হ'ল আজিলৈ বা নতুনকৈ লগ পাই আছোঁ এনেধৰণৰ ইনফৰমেশ্যন ৰিল পাই আহিবৰ কাৰণে। আৰু যদি তোমাক আছামিজ GK যদি PDF লাগে তেনেহ'লে কমেণ্ট কৰিবা, মই তোমালোকক প্ৰভাইড কৰিম। সেইটোৰ আচল দাম হৈছে 199, কিন্তু মই তোমালোকক প্ৰভাইড কৰিম 99 ৰুপিছত। বাই বাই, টাটা, চি ইউ।